নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আৰবিলা ষ্টাইল। আজি বতৰটো বহুত বেয়া হ'লেও উপায় নাই। আজি ভাগিনৰ ভাত মুখত দিয়া, গতিকে মই বাইদেউহঁতৰ ঘৰত যাই আছোঁ আৰু কি কৰিম, ৰেংকতে লৈ যাওঁ নেকি। মোৰ বাইকখন লৈ যাই আছোঁ। মা দেউতাহঁতক পঠাই দিলোঁ ৰিক্সাত, গতিকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। এই যে ঘৰটো দেখা পাইছে, এই ঘৰটো মই বনাইছোঁ নিজৰ পইচাৰে। মানে এই ঘৰটো ল'ম 20 জুন তাৰিখে। আপোনালোকে যদি আহে ভাল লাগিব, পাৰিলে আহিব। আৰু ভাগিনৰ ভাত মুখত দিয়া বুলি কাঁহী বাতি গিলাচ আৰু চামুচ লৈ আহিলোঁ মই। আৰু এতিয়া মই পেকিং কৰি কিনে বাইদেউহঁতৰ ঘৰত যাই আছোঁ। এই হৈ গ'ল পেকিং। মই গা চা দুইটা আহি গ'লোঁ বাইদেউহঁতৰ ঘৰত, মানে ৰাস্তাতে আছোঁ এতিয়া। আৰু বৰষুণ দি আছে, বৰষুণ দি থাকিলেও মানে ভিডিঅ' কৰিব এটা নাই, কিন্তু পূৰা গাড়ী চলাই ভিডিঅ' কৰি আছোঁ। আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আছোঁ, চাই থাকক। আহি পালোঁ বাইদেউহঁতৰ ঘৰ, আৰু আহি পাই দেখা পালোঁ বাইদেৱে ভৰি ধুই আছে, কাক ভৰি ধুই আছে মানে গোট খাই খোৱা বুলি যি কয়, গোট খাই খোৱা কৰিব মানে 5জন ল'ৰা মানে গৰখীয়া মাতিছে। এতিয়া চাই থাকক, ভৰি ধুই আছে। আৰু এইটো ভিনদেউৱে দাঙি লৈ যাব মানে ভৰি ধুৱাই দি কিনে, তাৰপিছত ভৰি মোচাই আছে। ভৰি মোচা হোৱাৰ পিছত দাঙি লৈ যাব। এয়া দাঙি লৈ গ'ল ভিনদেউটো। এজন এজনকৈ 5জনক ভৰি ধুৱাই দিলে। ভৰি ধুৱাই দি কিনে তাৰপিছত কি নিয়ম কৰে মই দেখাই আছোঁ। মানে আমাৰ ফালে বেলেগ নিয়ম, বাইদেউহঁতৰ ফালে বেলেগ নিয়ম। যে বাইদেউহঁতৰ ফালে কি নিয়ম মই দেখাই আছোঁ, চাই থাকক, একদম স্কিপ নকৰিব, চাই থাকক। এনেকৈ ভৰি ধুৱাই এতিয়া দাঙি লৈ যাব। আৰু ভাগিনে আছে মোৰ পিছফালে, ভাগিন মোক মানে চাই আছে মোৰ ফালে, চাই থাককচোন। সেইটো হৈছে ভাগিন, এবাৰ কান্দে এবাৰ হাঁহে, মানে মোক ভয় কৰে। এতিয়া গৰখীয়াবিলাকক তাতে বহিব দিছে, মানে ধাৰা পাৰি কিনে বিছনা চাদৰ পাৰি দিছে, এতিয়া বহি আছে। ইয়াৰে পিছত প্ৰসাদ দিব, ইফালে প্ৰসাদ ৰেডি কৰিছে, মানে বাইদেউৰ শাহু আৰু ইফালে মা আছে, দেউতা আছে, ভিনদেউ আছে। ইফালে গৰখীয়াবিলাকক মানে প্ৰসাদ দিলাক, আৰু তো আমাকো দিলাক। মানে ভাগিনক দেখিছে, ভাগিনে একদম মানে সিহঁতক চাই আছে। ইফালে মোকো প্ৰসাদ দিলাক, ময়ো প্ৰসাদ খাই আছোঁ। আৰু মানে গৰখীয়াবিলাকৰ কাৰণে চাহ ৰেডি কৰি আছে, এই চাহ দিলাক, এই মা আছে, মা চাহ দি আছে। লগতে ভাগিন বহি আছে, উঠাই নাই। মানে সি মানে লগ পাইছে না, সেইকাৰণে মানে তাৰ লগতে খেলি আছে। আৰু ইফালে গৰখীয়াবিলাকৰ কাৰণে পায়স ৰেডি কৰিছে, আৰু মোক চাহ দিলাক। ইফালে দেখিছা, চাহ খাই কিনে মই যাম পাকঘৰত কি কৰি আছে চাই আছোঁ। আৰু চাহ খাই উঠি মই পাকঘৰত সোমাই গ'লোঁ। সোমাই যাই দেখা পালোঁ মানে মাংস বনাই আছে। কোনে বনাই আছে মানে ভিনদেউৰ ভাইটি, মানে সৰু ভিনদেউ মাংস বনাই আছে। মানে মই ভিডিঅ' কৰা গম পোৱা নাই। আৰু ইফালে ভাত হোৱা নাই, ভাত হোৱা সময়খিনি মানে গৰখীয়াবিলাকে অলপমান খেলা ধূলা কৰি আছে। আৰু ইহঁতক দেখা পাই মানে কি মানে সৰু কালৰ কথাবিলাক মনত পৰি গৈছে। মানে আৰু আজি প্ৰায় 15-20 বছৰ আগতো ঘূৰি যাব ইচ্ছা গৈছে মানে, কিন্তু কি কৰিম, উপায় নাই। তো ইহঁতক চাই মানে ভাল লাগিল, বহুতেই ভাল লাগিল। আৰু ইফালে নিয়ম কৰি কিনে মানে ভাগিনক বহাই দিলাক, আৰু বহাই দি কিনে কিবা কিবি লাৰিব দিলাক। মানে কি লাৰে প্ৰথম চাউল নহয়, চৰি, ধান আৰু মানে মাটি, তাৰপিছত বা কি লাৰে চাই থাককচোন। আৰু ইফালে তামোল লাৰি আছে, মানে তামোল খাব কিজানি ডাঙৰ হ'লে, সেইকাৰণে তামোল লাৰি আছে। আৰু লগতে কিবা লাৰে এইবাৰ, পইচা আছে, কলম আছে। মানে বহী, কলম, পইচা একেলগে লাৰিছে।
আৰু এনেকৈ এইখিনি নিয়মহে ভাবিছোঁ মোক মাতিলে মোক মাতাৰ পিছত মানে মই বোলে নিয়ম হিচাপে মানে ভাগিনক ভাত খুৱাই দিব লাগে আৰু প্ৰথমতে হাতখন ধুই ল'লোঁ তাৰপিছত ভাগিনক ভাত দিম মানে খুৱাই দিম কিবা খাই দিব লাগে মই নাজানো নিয়ম সি মানে কাঁহীখনে দাঙি লৈ গৈছিলোঁ কিনে তাৰপিছত মই ধৰি ল'লোঁ ধৰি লোৱাৰ পিছত এতিয়া মই কি দিম আগে ভাবি আছোঁ প্ৰথম দালি দিওঁ নেকি দালি দিয়াকৈ সানি ল'লোঁ ভাতকেইটা সিফালে কান্দি আছে সি মানে থৰ পৰি গৈছে মানে মোক ভয় কৰে বহুত ভয় কৰে মোক সি নাখায় মানে আকৌ মানে পূৰা একদম কান্দি আছে পূৰা ভয় কৰে মোক ইফালে তৰকাৰী দিলোঁ খুৱাই কি আছে মাংস দিম মাংস তাক কাঁহী খান লাগে কাঁহী ইফালে মাংস দিলোঁ ইফালে কান্দি আছে মানে দি থোৱাই নাই থৰ পৰি গৈছে মানে কান্দি কান্দি এইবাৰ মাছ দিম মাছ একদম থিয় হৈ গৈছে মানে ইমান কান্দিছে এইকেইটা মানে মোবাইল দিলে তেওঁ মোবাইল দিয়াৰ পিছত এই মানে অলপমান জিদ হ'ব মানে মোবাইলো বহুত পাগল মানে মোবাইল লাগে ইমান সৰুতে মোবাইল পায়স গল্লা আৰু মানে নাৰিকল লাড়ু খুৱাই দিব আৰু এনেকৈয়ে মানে গোটেইখিনি নিয়ম কৰাৰ পিছত এইফালে মোৰ নিয়ম কৰা হৈ গ'ল মানে খুৱাই দিয়া হৈ গ'ল এতিয়া মই হাতখন ধুই লওঁ হাতখন ধোৱাৰ পিছত মই গৰখীয়াবিলাকক ভাত খোৱাওঁ মানে ভিডিঅ' কৰি আছোঁ আৰু এইফালে গৰখীয়াবিলাকক ভাত দিছে মানে গৰখীয়াবিলাকো নহয় আৰু মানে 6জন গৰখীয়া মানে 5জন এনে আৰু এইটো আমাৰ ঘৰতে মানে ভাগিনী লাষ্টৰটো মানে ৰঙা স্পৰ্টিং পিন্ধাটো আৰু ইফালে মই আৰু দেউতা এনেকৈ গোটেইকেইটা আমি ভাত খাই থাকোঁতে মানে বাইদেউ মনে মনে ভিডিঅ' কৰিছিল মই গমেই নাপাওঁ ইফালে এইটো দেউতা আৰু সিফালে এইটো মই আৰু ইফালে মানে আছে ইফালে আলহী আছে আৰু ইফালে পাকঘৰত দেখাই আছে মানে এইটো মা আৰু পাকঘৰত ভাত বনোৱাবিলাক মানে ৰান্ধনি আৰু ইফালেও ভাত দিছে ইফালেও ভাত খাই আছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেষত আমি একেলগে ফটো উঠিলোঁ মানে মা মই বাইদেউ ভাগিন আৰু শেষত এইটো ভাগিন আৰু বাইদেউ চ' আজিলৈ বাই বাই